আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম দুটি মনৰ জোনাক চিৰিয়েলখনত অভিনয় কৰা উপাসনা প্ৰিয়মৰ বিষয়ে কিছু কথা। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। তেওঁৰ ৰিয়েল নাম হ'ল উপাসনা প্ৰিয়ম, বাৰ্থ প্লেচ পাঠশালা, কাৰেণ্ট চিটি গুৱাহাটী। উপাসনা প্ৰিয়মৰ দেউতাকৰ নাম হ'ল উৎপল শৰ্মা আৰু তেওঁৰ মাকৰ নাম হ'ল গীতাঞ্জলি শৰ্মা। উপাসনা প্ৰিয়মৰ দেউতাক হ'ল এজন শিক্ষক। উপাসনা প্ৰিয়মৰ প্ৰফেশ্যন হ'ল এক্ট্ৰেছ এণ্ড মডেল। উপাসনা প্ৰিয়মৰ এজন দদায়েক আছে, দদায়েকজনৰ নাম হ'ল দেৱাশিষ প্ৰতিম শৰ্মা। আৰু উপাসনা প্ৰিয়মৰ ঘৰত মতা নাম হ'ল মামু। সত্যদেৱ একাডেমীৰ পৰা উপাসনা প্ৰিয়মে HS পাছ কৰিছিল আৰু তাৰ পাছত কটন ইউনিভাৰ্চিটিত মাষ্টাৰ ডিগ্ৰী লাভ কৰিছিল। উপাসনা প্ৰিয়মৰ জন্ম হৈছিল 23 মাৰ্চ তাৰিখে। উপাসনা প্ৰিয়মে পোনপ্ৰথমতে দুটি মনৰ জোনাকত কস্তুৰী চৰিত্ৰত অভিনয় কৰিছিল। উপাসনাৰ কস্তুৰী চৰিত্ৰটো অভিনয় কৰোঁতে ৰাইজৰ মাজত তেওঁ বহুতো জনপ্ৰিয় হৈ পৰিছিল আৰু এনেদৰে উপাসনাই ধাৰাবাহিকত চিৰিয়েলত ভৰি দিছিল। বৰ্তমান উপাসনা প্ৰিয়মৰ আহিবলগীয়া ধাৰাবাহিকখনৰ নাম হ'ল অঞ্জলি আৰু এইখন প্ৰচাৰ কৰা হ'ব ৰং চেনেলত। উপাসনা প্ৰিয়মে অভিনয় কৰা এইখন হ'ব দ্বিতীয়খন ধাৰাবাহিক আৰু এইখনৰ নাম হ'ল অঞ্জলি।